বন্ধু বান্ধৱীসকল হাতৰ আড্ডা চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ কেইটামান নতুন নতুন হাতৰ আৰু প্ৰতিটো হাতৰৰ বিনিময়ত 5 ছেকেণ্ডকৈ সময় দিয়া হৈছে। সময়ৰ ভিতৰত উত্তৰ দিবলৈ যত্ন কৰিব। আজিৰ 1 নম্বৰ প্ৰশ্নটো হ'ল পানী আছে মানুহ নাই, জংঘল আছে ভাগ নাই, ক'ব পাৰিবনে উত্তৰটো কি? সময় আৰম্ভ। সময় শেষ। উত্তৰটো হ'ল নাৰিকল। এতিয়া 2 নম্বৰ প্ৰশ্ন। আপোনাৰ এনে এটা বস্তু আছে যিটো আপোনাতকৈ বেছি বেলেগে ব্যৱহাৰ কৰে, ক'ব পাৰিবনে উত্তৰটো কি? সময় শেষ। উত্তৰটো হ'ল আপোনাৰ নাম। আপোনাৰ নাম আপোনাতকৈ বেছি বেলেগে ব্যৱহাৰ কৰে। এতিয়া 3 নম্বৰ প্ৰশ্ন। ভাগ নহয় মানুহ খায়, চৰাই নহয় উৰি যায়, ক'ব পাৰিবনে উত্তৰটো কি? সময় আৰম্ভ। সময় শেষ। উত্তৰটো হ'ল মহ। 4 নম্বৰ প্ৰশ্ন। কি পানীত মাছ নাই, ক'ব পাৰিবনে উত্তৰটো কি? সময় আৰম্ভ। প্ৰশ্নটো আকৌ কৈছোঁ, কি পানীত মাছ নাই, ক'ব পাৰিবনে? সময় শেষ। উত্তৰটো হ'ল চকুৰ পানীত। 5 নম্বৰ প্ৰশ্ন। নদী আছে পানী নাই, ঘৰ আছে মানুহ নাই, কওকচোন উত্তৰটো কি? সময় শেষ। উত্তৰটো হ'ল মানচিত্ৰ। 6 নম্বৰ প্ৰশ্ন। ওপৰত দিয়ে তললৈ যায়, তাক উলিয়াই মানুহে খায়, ক'ব পাৰিবনে উত্তৰটো কি? সময় শেষ। উত্তৰটো হ'ল পানীৰ ফিল্টাৰ। 7 নম্বৰ প্ৰশ্ন। এয়া আপোনাৰ মোবাইলৰ স্ক্ৰীণত। খালে থিয় হৈ থাকে, নাখালে শুই থাকে, ক'ব পাৰিবনে উত্তৰটো কি? সময় শেষ। উত্তৰটো হ'ল বস্তা। এতিয়া 8 নম্বৰ কুৱেশ্যন। আহিলা গলা, গলা আহিলা, আকৌ নাহিলা, ক'ব পাৰিবনে উত্তৰটো কি? সময় শেষ। উত্তৰটো হ'ল দাঁত। এতিয়া 9 নম্বৰ কুৱেশ্যন। এয়া আপোনাৰ মোবাইলৰ স্ক্ৰীণত। কাণত ধৰি নাকত বহে, ক'ব পাৰিবনে উত্তৰটো কি? সময় শেষ। উত্তৰটো হ'ল চশমা। এতিয়া 10 নম্বৰ কুৱেশ্যন। এনেকুৱা কি বস্তু আছে যাৰ ছায়া নাই, ক'ব পাৰিবনে উত্তৰটো কি? সময় আৰম্ভ। সময় শেষ। উত্তৰটো হ'ল ৰাস্তা। ৰাস্তাৰ ছায়া নাই। বন্ধু বান্ধৱীসকল, কেইটা প্ৰশ্ন উত্তৰ দিব পাৰিছে কমেণ্ট বক্সত নিশ্চয় জনাব আৰু এইটো প্ৰশ্ন আপোনালৈ উত্তৰটো কমেণ্ট বক্সত নিশ্চয় জনাব আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়া লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।